Hello everyone. আজি আকৌ নতুনকৈ ফাৰ্মৰ ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো ফাৰ্মৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু পোনপ্ৰথমে সকলোৰে হোলীৰ শুভেচ্ছা যাচিলোঁ। যি বৰ্ডিঙত আছিলে সেইখিনিক আজি ইয়ালৈ দি দিম। যিহেতু ইয়াত ডাঙৰ হৈ গৈছে, ইহঁতৰ ইয়াত থকা অসুবিধা হৈছে। ধুনীয়াকৈ চাফা কৰিলোঁ, ইহঁতক উলিয়াই লওঁ। এইফালে এইখিনি চাফা কৰা হৈ গ'ল। এইফালে তুঁহ পাৰি দিলোঁ পূৰা সমানকৈ, আৰু এতিয়া এইখিনি হিচাপ কৰি ইয়াত দিম। এতিয়া এইখিনিত এইখিনি এটা হৈ গ'ল আৰু এটা পৰা দি থকা গৈছে। হৈ গ'ল এইখিনিলে। সিহঁতক দানাখিনি দি লওঁ। দানাখিনি এইফালে ইহঁতক ইয়াত দিলোঁ। এতিয়া দানা দিলোঁ, সিহঁতক দিলোঁ ষ্টেটাৰ। তাৰপিছত এতিয়া সিহঁতক পানীখিনি দি লওঁ। এইখিনি এইফালে দানা এইফালে ইহঁতৰ দানাও দিয়া হৈ গ'ল, পানী দিয়া হৈ গ'ল। ইহঁতৰ এইখিনি দেখিছেনে? এইখিনি সিহঁতৰ পূৰা কমপ্লিট হৈ গ'ল। কি ভাল পাইছে, একদম মুকলিত এৰি দিয়া গৈছে। ইহঁতকো দানা পানী দিয়া হৈ গ'ল। এইফালে সকলোখিনি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা হেপী হোলী। আজিলৈ আহিছোঁ, বাই বাই।